নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসমীয়া জিকে অসম চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আহক আজি আমি আলোচনা কৰিম বিজ্ঞানৰ বিষয়ে। প্ৰশ্ন: কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? উত্তৰ: ধমনীৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়। প্ৰশ্ন: আটাইতকৈ সৰল প্ৰ'টিন কি? উত্তৰ: আটাইতকৈ সৰল প্ৰ'টিন হ'ল গ্লাইচিন। প্ৰশ্ন: যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি? উত্তৰ: যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম হ'ল টিউবাৰকুলোছিছ বেক্টেৰিয়া। প্ৰশ্ন: মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে? উত্তৰ: মানুহৰ শৰীৰত 13 বিধ খনিজ পদাৰ্থ আছে। প্ৰশ্ন: উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি? উত্তৰ: উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম হ'ল আৰ্ক ইণ্ডিকেটৰ। প্ৰশ্ন: মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? উত্তৰ: মানৱ দেহৰ যকৃত অংশত ইউৰিয়া উৎপন্ন হয়। প্ৰশ্ন: বংশগতিৰ একক কি? উত্তৰ: বংশগতিৰ একক হ'ল জিন। প্ৰশ্ন: অধিক ক্ষীৰা থকা প্ৰাণী কি? উত্তৰ: অধিক ক্ষীৰা থকা প্ৰাণী হ'ল সাপ। প্ৰশ্ন: পানীৰ গভীৰতা জোখৰ একক কি? উত্তৰ: পানীৰ গভীৰতা জোখৰ একক হ'ল ফেদাম। প্ৰশ্ন: গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰ: গাড়ীত উতল দাপোন ব্যৱহাৰ কৰা হয়। প্ৰশ্ন: কি ধাতু তৰল অৱস্থাত থাকে? উত্তৰ: পাৰা ধাতু তৰল অৱস্থাত থাকে। প্ৰশ্ন: ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ: ধাতুৰ টুকুৰা জোৰা লগাবলৈ এচিটিলিন গেছ ব্যৱহাৰ কৰা হয়। ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক।